মোদিজি, অমিতজি এবং রাজনাথ সিংজি, আপনারা বাংলাদেশ সেনাবাহিনী যেটা দেখেছেন ৭২ সালের সেই সেনাবাহিনী এখন আর নাই। কষ্ট খালামनांगोन, सान हर फरायनांगोन, खालि जानाय उन्दुनायाबो खम जाबावो, जानायावबो नोङो फरायनो गोनां जाबावो, बेबायदि जायो आरो बिदिखायनो जोबोर खस्थ' खालामनांगौ जायो। APSC होनोबा आर्ट्सनि साबजेक्टखौनो फरायनांगौ जायो, ओमफ्राय ओरैनो प्रिलिम्सआव मेथ्सबो थायो एसे, बे खालि क्वालिफाइं पेपार, बाकी माने हिस्ट्री, जिअग्राफि, पलिटि बेफोरखौनो फरायनांगौ। थ' आर्ट्स फरायनायफोरनि थाखाय जोबोर मोजां आरो इजि जाहैयो। थ' दानिफ्रायनो जायफोरा HS फरायगासिनो बा डिग्री फरायगासिनो बेसिक्सखौ क्लियार खालामलांबा मोजां आरो बिसोरनि थाखाय माने इजि जाहैगोन आरो जोबोर। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো BTCত গুৰু ফালি আছে, এই গুৰুটো স্বাস্থ্যৱান ভাল, কিন্তু 4.5 বছৰ হ'ল গাখীৰ দিয়া নাই। কি পোৱা নাই? গাখীৰ নিদিয়ে, গাখীৰে নোলায়। হে ভগৱান, কোনে দিয়া নাই? প্ৰমোদ বড়োৱে 4.5 বছৰ হ'ল এই BTCত। নাই, গাখীৰ দিয়া নাইতো ক'ত? স্বাস্থ্যটো ভাল, কিন্তু গাখীৰ দিব নাজানে। CM ছাৰে নাজানে এনেকুৱা গুৰু কিয় ফালিব লাগে? ঠিক আছে, ৰক মই চেষ্টা কৰো। অমিতজি এবং রাজনাথ সিংজি, আপনারা বাংলাদেশ সেনাবাহিনী যেটা দেখেছেন ৭২ সালের সেই সেনাবাহিনী এখন আর নাই। আমরা এখন যুদ্ধোপযোগী এবং যে কোনো শত্রু মোকাবেলায় প্রস্তুত। আপনারা আর আস্ফালন তুলবেন না। ইস্টার্ন সেক্টর, ইস্টার্ন কমান্ড গোছানোর ভয় আমাদেরকে দেখাবেন না। শুধু আমরা সশস্ত্র বাহিনী নই, ১৭ কোটি জনতা আছে আমাদের সাথে আপনাদেরকে সীমান্তেই রুখে দিতে। দেশের এই সংকটময় পরিস্থিতিতে যখন আমাদের সার্বভৌমত্বের উপর হামলা হয়, আমাদের পতাকা পদদলিত হয়, আমাদের দূতাবাসে আক্রমণ হয়, তখন আমরা সশস্ত্র বাহিনীর সদস্যরা চুপ করে থাকতে পারি না। আমরা দেশের স্বাধীনতা ও সার্বভৌমত্ব রক্ষা করেছিলাম। এই শপথ থেকে কোন রকমের বিচ্যুত হয়নি। দেশের এই ক্রান্তি লগ্নে জাতিকে ভারতীয় আগ্রাসনের বিরুদ্ধে আমরা ঐক্যবদ্ধ করতে চাই। আসুন সব ধরনের রাজনৈতিক বিভাজন ভুলে গিয়ে ধর্ম, দল, মতের ঊর্ধ্বে উঠে ভারত তো দূরের কথা, আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ। আমরা বলতেছি 4 দিনের মধ্যে আমরা কলকাতা দখল করে নেব ইনশাআল্লাহ। আমরা দখল করে নেব। সামরিক বাহিনী, ছাত্র জনতা আমরা একত্রে আছি। আমরা রাবার 5,000 সদস্য, এই 5,000 সদস্যের মধ্যে অর্ধেকই নবীন, 2,500 আমরা যুদ্ধের মাঠে যেতে পারি। আর এর সাথে যদি 30 লাখ ছাত্র জনতা যোগ হয়, তাহলে ভারত তো দূরের কথা, আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ। আমি মেজর শরীফ, আমি বলে দিচ্ছি ভারতকে যে ট্রেনিং আমরা নিয়েছি, যে যুদ্ধ আমরা করেছি, আমরা শুধু 2 লক্ষ সৈনিক না, আমাদের সাথে 18 কোটি জনগণ আছে। আমাদের ট্রেনিং, আমাদের দক্ষতা ভারতের চেয়ে অনেক বেশি। আমরা যদি একবার সাহস করে আমার দেশকে যুদ্ধ করবে, আমরা বলে দিচ্ছি 4 দিনের মধ্যে আমরা কলকাতা দখল করে নেব আমরা দখল করে নেব, আসাম দখল করে নেব। মোদিজি, অমিতজি এবং রাজনাথ সিংজি, আপনারা বাংলাদেশ সেনাবাহিনী যেটা দেখেছেন ৭২ সালের সেই সেনাবাহিনী এখন আর নাই। আমরা এখন যুদ্ধোপযোগী এবং যে কোনো শত্রু মোকাবেলায় প্রস্তুত। আপনারা আর আস্ফালন তুলবেন না। ইস্টার্ন সেক্টর, ইস্টার্ন কমান্ড গোছানোর ভয় আমাদেরকে দেখাবেন না। শুধু আমরা সশস্ত্র বাহিনী নই, 17 কোটি জনতা আছে আমাদের সাথে আপনাদেরকে সীমান্তেই রুখে দিতে। দেশের এই সংকটময় পরিস্থিতিতে ভাৰত আৰু বাংলাদেশৰ মাজত যুদ্ধৰ বাবে সাজু বিমান আছে 130খন, বাংলাদেশৰ হাতত এখনো নাই। পৰিবহন বিমান আছে ভাৰতৰ ওচৰত 264খন, বাংলাদেশৰ ওচৰত আছে মাত্ৰ 16খন। ট্ৰেইনাৰ বিমান আছে ভাৰতৰ ওচৰত 351খন আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 88খন। মিছন বিমান আছে ভাৰতৰ ওচৰত 17খন আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 4খন। ইয়াত যদি আমি চাবলৈ যাওঁ যে যি টেংকাৰ আছে, আকাশী টেংকাৰ যি বায়ু সেনাই ব্যৱহাৰ কৰে ভাৰতত, 6খন আছে ভাৰতৰ ওচৰত অত্যাধুনিক, আৰু বাংলাদেশৰ ওচৰত এখনো নাই।
হেলিকপ্টাৰ আছে 269খন 869খন আছে ভাৰতৰ হাতত তাৰ বিপৰীতে বাংলাদেশৰ ওচৰত আছে মাত্ৰ 73খন এটেক হেলিকপ্টাৰ আছে ভাৰতৰ ওচৰত 40খন বাংলাদেশৰ ওচৰত এখনো নাই ট্যাঙ্ক আছে ভাৰতৰ ওচৰত 4614খন বাংলাদেশৰ ওচৰত আছে মাত্ৰ 320খন আৰু এনেকৈ বহু ক্ষেত্ৰত বাংলাদেশ বহুখিনি পিছপৰি আছে ভাৰততকৈ কিন্তু তথাপিও তেওঁলোকৰ যি উদ্ধত মন্তব্য সেইকাৰণে আমি আলোচনা কৰিবলৈ বাধ্য হৈছোঁ যুদ্ধ বাহনৰ ক্ষেত্ৰত যদি ভাৰতৰ ওচৰত আছে যেহেতু চতুৰ্থ শক্তিধৰ দেশ ভাৰত বিশ্বৰ ভিতৰতে 1,51,248খন আছে যুদ্ধ বাহন আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 13,100খন স্বয়ংচালিত আৰ্টিলাৰী আছে ভাৰতৰ ওচৰত 140খন তাৰ বিপৰীতে বাংলাদেশৰ ওচৰত আছে মাত্ৰ 27খন টাউট আৰ্টিলাৰী গান আছে ভাৰতৰ ওচৰত যি অত্যাধুনিক পিস্তল হয় 3,243টা আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 437টা ৰকেট আৰ্টিলাৰী আছে ভাৰতৰ ওচৰত 702টা আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 71টা এই বাংলাদেশে কিন্তু ভাৰতক এতিয়া শেহতীয়াকৈ আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে যুদ্ধ জাহাজ ভাৰতৰ ওচৰত মুঠ যুদ্ধ জাহাজ আছে 294খন আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 117খন বিমানবাহী জাহাজ আছে 2খন ভাৰতৰ ওচৰত বাংলাদেশৰ ওচৰত এখনো নাই সাবমেৰিন আছে ভাৰতৰ ওচৰত 18খন বাংলাদেশৰ ওচৰত আছে মাত্ৰ 2খন ডেষ্ট্ৰয়াৰ আছে ভাৰতৰ ওচৰত 12টা আৰু বাংলাদেশৰ ওচৰত আছে 0 ভাৰতৰ ওচৰত ফ্ৰিগেট আছে 12টা বাংলাদেশৰ ওচৰত আছে মাত্ৰ 7টা এইবোৰ অত্যাধুনিক মাৰাস্ত্ৰ হয় কৰবেট আছে 18টা ভাৰতৰ ওচৰত বাংলাদেশৰ ওচৰত আছে মাত্ৰ 6টা টহলদাৰী জাহাজ যি অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যুদ্ধসমূহত তাৰ ভাৰতৰ ওচৰত আছে 137খন আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 55খন মাইন যুদ্ধ জাহাজ ভাৰতৰ ওচৰত নাই কিন্তু বাংলাদেশৰ ওচৰত 5খন আছে বিমানবন্দৰ ভাৰতৰ ওচৰত 346টা আছে আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 18টা বন্দৰ টাৰ্মিনেল ভাৰতৰ আছে 13টা আৰু বাংলাদেশৰ আছে মাত্ৰ 3টা